हेलो फ्रेंड्स मैं तफाजुल আপোনালোকে চাই আছে আমাৰ চেনেল টিএইচ টেক আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'লৈ বহুতে জানিব বিচাৰি আছে আয়ুষ্মান ভাৰত কাৰ্ডখন কেনেকৈ বনায় যিখন কাৰ্ডৰ জৰিয়তে প্ৰতিটো পৰিয়ালে বছৰি 5 লাখ টকা ট্ৰিটমেন্ট কৰাৰ সুবিধা পাব যিকোনো হস্পিটেলত এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম কেনেকৈ আপুনি আপোনাৰ পৰিয়ালৰ নাম এই যোজনাত আছে নে নাই চাব পাৰিব যদি নাম আছে তেনেহলে কেনেকৈ বনাব আৰু যদি নাম নাই তেনেহলে কি কৰিব লাগিব তাৰ সম্পূৰ্ণ প্ৰসেস দেখুৱাম আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এই ওয়েবসাইটটোৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে তাত ক্লিক কৰি ডাইৰেক্ট এই পেজটোলৈ আহিব পাৰিব আপুনি আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব আৰু তাত সাৰ্চ কৰিব pmjay.gov.in এনেকৈ সাৰ্চ কৰি ল'ব সাৰ্চ কৰি ইয়াতে প্ৰথমতে যদি দেখা পাইছে pmjay ইয়াত লিখা আছে https:/pmjay.gov.in তাত আপোনালোকে সাৰ্চ কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোলা যাব ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত গোটেইখিনি লিখা আছে আপোনালোকে ভালদৰে এইখিনি পঢ়ি ল'ব মই গোটেইখিনি ক'বলৈ হলে বহুত সময় যাব ইয়াৰ আগতে মই এটা ভিডিও বনাই থৈছো আপোনালোকে এই ভিডিওটো চাই ল'ব তেতিয়া সকলোখিনি গম পাই যাব এতিয়া এই যোজনাত আপোনাৰ নাম আছে নে নাই চাবলৈ আপুনি কৰিব লাগিব এই ওপৰত থকা যেটো প্ৰশ্নবোধক চিন আপোনালোকে দেখিবলৈ পাইছে তাত ক্লিক কৰিব লাগিব মই যেনেকৈ আপোনালোকক দেখুৱাই আছো আপোনালোকে ঠিক তেনেকৈ কৰিব সম্পূৰ্ণ প্ৰসেসটো মই আপোনালোকক দেখাই দিম এতিয়া আপোনালোকে দেখিছে লগইন ইয়াত লগইন হ'ব লাগিব লগইন হ'বলৈ আপোনাৰ ইয়াত প্ৰথমতে আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব আপোনাৰ লগত থকা যেটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো ইয়াত দি দিব মই ইয়াত মোবাইল নাম্বাৰটো দি দিছো এতিয়া তলত থকা কেপচাটো ইয়াত দিব লাগিব ইয়াৰ পিছত ইয়াত জেনাৰেট ওটিপি ক্লিক কৰি দিব আৰু আপোনাৰ মোবাইলত এটা ওটিপি আহিব তাৰ ওটিপিটো বহাব লাগিব তাৰ পিছত ইয়াত যেটো টিক মাৰ্ক দিব পৰা এটা জায়গা আছে দেখিবলৈ পাইছে লাইক ক্লিকিং সাবমিট ইয়াত মোৰ ওটিপিটো আহি গল তে ওটিপিটো ইয়াত বহাব লাগিব প্ৰথমতে ওটিপিটো বহাই দিলো তাৰ পিছত ইয়াত টিক মাৰ্ক এটা দিব লাগিব তাৰ পিছত এইটো সাবমিটত ক্লিক কৰিব লাগিব সাবমিটত ক্লিক কৰাৰ লগে লগে এইটো লগইন হৈ গলো তাৰ পিছত এতে দেখিবলৈ পাইছে সিলেক্ট ষ্টেট আপুনি ইয়াত ষ্টেটটো সিলেক্ট কৰি ল'ব লাগিব ইয়াত সাইডত থকা যেটো এৰো আছে তাত ক্লিক কৰিব আৰু আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব মই আসামটো সিলেক্ট কৰি লৈছো তাৰ পিছত আহিছে সিলেক্ট কেটেগৰীটো ইয়াত সাইডত থকা এৰোত ক্লিক কৰিব ক্লিক কৰি ইয়াত চাৰিটা অপচন দিয়া আছে সাৰ্চ বাই নেম সাৰ্চ বাই HHD নাম্বাৰ সাৰ্চ বাই ৰেশন কাৰ্ড নাম্বাৰ সাৰ্চ বাই মোবাইল নাম্বাৰ এই চাৰিটাৰ ভিতৰত আপোনালোকে সাৰ্চ বাই নেমত ক্লিক কৰিব ইয়াত ক্লিক কৰিলে সোৱাদ বেছি সুবিধা হ'ব আৰু সহজতে হ'ব গতিকে এইটো মই আপোনালোকক কৈছো ইয়াত ক্লিক কৰিব সাৰ্চ বাই নেমত ক্লিক কৰি দিছো আৰু ইয়াৰ পিছত ইয়াত আপোনাৰ নামটো লিখিব তাৰ পিছত তলফালে আছে ফাদাৰ্স নেম মাদাৰ্স নেম এই তিনটা নিদিলেও হ'ব প্ৰথমতে ইয়াৰ পিছত মেল ফিমেলটো সিলেক্ট কৰি ল'ব সাইডত থকা এৰোত ক্লিক কৰিব তাত সিলেক্ট কৰি ল'ব তাৰ এজটো আনুমানিক হিচাপত দি দিব এতিয়া তলফালে দেখিবলৈ পাইছে সিলেক্ট ৰুৰেল /আৰবান লিখা আছে যদি আমি গ্ৰাম্য অঞ্চলৰ হয় নহলে ৰুৰেলটো সিলেক্ট কৰি ল'ব মই ইয়াত ৰুৰেল সিলেক্ট কৰি লৈছো এতিয়া আপুনি ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্ট লিখিব লাগিব আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো ইয়াত লিখি দিব তাৰ পিছত চাৰ্জত ক্লিক কৰি দিব
চাৰ্জত ক্লিক কৰাৰ পিছত ইয়াত তলফালে দেখিবলৈ পাইছে কেইটামান নাম আহিছে, মানে এই ডিষ্ট্ৰিক্টখনত যিকেইটা মই সাৰ্চ কৰা নামত যিকেইটা মানুহ আছে এই গোটেইকেইটা ইয়াত আহি গৈছে। তাৰ পৰা আপোনাৰটো বিচাৰি ল'ব আৰু য'ত ফেমিলি ডিটেইলছ লিখা আছে তাত ক্লিক কৰি দিব। এই পেজটোত তেখেতৰ ডিটেইলছটো চাব পাৰিব আৰু আপুনি অলপ তলফালে যাব। তাৰপিছত ইয়াত ক্লিক কৰিব গেট ডিটেইলছ অন SMS, বিৱৰণ প্ৰাপ্ত কৰে। আপোনাৰ মোবাইলত SMS-ৰ দ্বাৰা আহি যাব। ইয়াত ক্লিক কৰি দিব। তাৰপিছত ইয়াত মোবাইল নাম্বাৰ এটা দি দিব আৰু ইয়াত তলফালে থকা যিটো কেপচা আছে কেপচাটো ইয়াত দি দিব। কেপচাটো দিয়াৰ পিছত ইয়াত সাবমিট অপশ্যনত ক্লিক কৰি দিব আৰু আপোনাৰ মোবাইলত এটা SMS আহি যাব। এতিয়া মই আপোনাক SMS-টো দেখাই দিছোঁ। ঠিক এনেকৈ SMS এটা আহি যাব। এতিয়া আপুনি আপোনাৰ ওচৰত থকা CSC চেণ্টাৰত যাব লাগিব। তাত আপুনি আপোনাৰ আধাৰ কাৰ্ড নাইবা ৰেচন কাৰ্ডৰ ফটো এটা জমা দিব লাগিব আৰু তেওঁলোকে আপোনাক 2 দিন পিছত এখন প্লাষ্টিক কাৰ্ড দিব আৰু যিখন অৰিজিনেল কাৰ্ড আহিব সেইখন কাৰ্ড আহোঁতে আপোনাৰ 2 মাহ সময় ল'ব। 2 মাহ পিছত আপুনি অৰিজিনেল আয়ুষ্মান ভাৰত কাৰ্ডখন পাই যাব। যদি ইয়াত আপুনি আপোনাৰ নামটো নাপায় তেনেহ'লে কি কৰিব? প্ৰথমতে আপুনি শুদ্ধকৈ নামটো সাৰ্চ কৰিব, কাৰণ বহুত এনেকুৱা হয় স্পেলিং মিষ্টেক হয় যাৰ বাবে নামটো তেখেতৰ নাহে। গতিকে আপুনি এইটো চাই ল'ব। আৰু দ্বিতীয়তে যদি আপোনাৰ নামটো শুদ্ধকৈ লিখিছে তাৰপিছতো অহা নাই তেনেহ'লে আপুনি CSC চেণ্টাৰত যাব লাগিব। CSC চেণ্টাৰত গৈ তাত আপোনাৰ নামটো উঠাব লাগিব। কিন্তু তাত এটা চৰ্ত আছে, যদি আপোনাৰ আগতে আপোনাৰ পৰিয়ালৰ কাৰো নাম নাই তেনেহ'লে এইটো আয়ুষ্মান কাৰ্ডত আপুনি নাম উঠাব নোৱাৰিব। আপোনাৰ যিকোনো এজন মানুহৰ আপোনাৰ পৰিয়ালৰ যিকোনো এজন সদস্যৰ নাম থাকিব লাগিব, তেতিয়াহে আপুনি এই কাৰ্ডখনত নাম ভৰ্তি কৰিব পাৰিব, আপুনি কাৰ্ডখন বনাব পাৰিব। ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। জয় আই অসম।